নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিকৰ ৰিজাল্টটো আজি 2023 চনৰ 22 মে তাৰিখে দিব। গতিকে তোমালোকে মেট্ৰিকৰ ৰিজাল্টটো অনলাইন কেনেকৈ চাব পাৰিবা এইটো ভিডিঅ'ত দেখুৱাম। যিকোনো ব্ৰাউজাৰত গৈ SLC বুলি চাৰ্চ কৰিবা, চাৰ্চ কৰাৰ পাছতে অলপ ৱেইট কৰিবা, ৱেইট কৰি ইয়াতে যোনটো অফিচিয়েল ৱেবছাইট হয় SEBA আছাম SLC ৰিজাল্ট 2023 এইটো ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিবা, কাৰণ আজিতো অলপ লোডিং ল'বই। আৰু SLC ৰিজাল্ট 2023 উইল বি এনাউন্স এট 10 AM টুডে। গতিকে আজি এতিয়া মই যেতিয়া ভিডিঅ' বনাই আছোঁ 9:26 হৈ আছে, 10 বজাৰ লগে লগে ৰিজাল্ট ডিক্লেয়াৰ হ'ব। গতিকে ৰিজাল্টটো এনেকৈ চাব পাৰিবা। আৰু যদি চাব নোৱাৰা, কিবা প্ৰব্লেম যদি পোৱা, তেন্তে মোক কমেণ্ট কৰিব পাৰা। মই ভিডিঅ' এতিয়াই আপলোড কৰিম এইটো ভিডিঅ'। গতিকে আৰু মই এজনৰ ৰিজাল্টটো চাই দেখুৱাম তোমালোকক কেনেকৈ চাব পাৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, আৰু SEBA ৰিলেটেড যিকোনো নটিফিকেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই তোমালোকৰ কাৰণে যিকোনো আপডেট দি থাকিম। গতিকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকন ক্লিক কৰি ৰাখিবা। আৰু যদি ভিডিঅ' ভাল লাগে মোৰ লাইক কৰিবলৈ নাপাহৰিবা। লিংকটো অ'পেন হৈ যাব, লিংক অ'পেন হোৱাৰ লগে লগে মই ভিডিঅ' বনাই দেখুৱাম তোমালোকক কেনেকৈ ৰিজাল্টটো চাব পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।